অৱশেষত হৃদয় গলিল অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ ডিফু চৰকাৰী মহাবিদ্যালয়ত অনলাইন নামভৰ্তি কৰিব পাৰিব 19 জুনৰ পৰা 25 জুনলৈ পত্ৰ মুকলি কেএছএৰ সংবাদ মেল খানাপাৰাত অসমৰ 19টা স্থানত কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা ডিফু হিলছ মেডিকেল কলেজতো এই উপলক্ষে ভূমি পূজন 80% কেন্সাৰ ৰোগৰ চিকিৎসা ব্যৱস্থা হ'ব এই বক্তব্য খনসিং ৰংপিৰ কাৰ্বি সামাজিক সংগঠনৰ সংবাদ মেল নিৰ্মম হত্যাকাণ্ডৰ বলি নিলোৎপল অভিজিতৰ মৃত্যুক নিন্দা দুখী কঠোৰ শাস্তিৰ দাবী কাংঠিলাংছক অভিনীল নামাকৰণ নকৰাৰ দাবী স্মাৰক পত্ৰ প্ৰদান নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা দেৰনপি আগবাঢ়িছো প্ৰথম খবৰলৈ অৱশেষত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ পাখন হৃদয় গলিল অলপতে অনলাইনত ডিফু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া অন্তিম দিন পাৰ হৈ যোৱাত হাহাকাৰ অৱস্থাত পৰিছিল ছাত্ৰ-ছাত্ৰীসকল নেটৱৰ্ক অসুবিধাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে সময়মতে পত্ৰ পূৰণ কৰিব পৰা নাছিল শেহতীয়াকৈ অনলাইনৰ পৰিৱৰ্তে অফলাইনতো নামভৰ্তি কৰাৰ বাবে পত্ৰ মুকলি কৰাৰ সিদ্ধান্তক কেএছএ আছুকে ধৰি বিভিন্ন সামাজিক সংগঠনে আনন্দ প্ৰকাশ কৰিছে বিভিন্ন ছাত্ৰ সংগঠন কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদ আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ মাজৰ হোৱা ত্ৰিপাক্ষিক বৈঠক মতে ছাত্ৰ-ছাত্ৰীসকলে অফলাইনত পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু নামভৰ্তি কৰিব পাৰিব অহা 19 জুনৰ পৰা 25 জুনলৈ নামভৰ্তিৰ বাবে পত্ৰ সংগ্ৰহ কৰি জমা দিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে আনহাতে অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ এই সিদ্ধান্তক আদৰণি জনাই আজি সন্ধিয়া লামডিগ ৰোড স্থিত কেএছএ কাৰ্যালয়ত কেএছএ ইংলংফো আৰু কেএছএ লাইসন এখনি যৌথ সংবাদ মেলৰ আয়োজন কৰি দিয়ে proses itu stop nung ceksi nitum Karbingo di Fugomen Kulas principal metum pa compel lo tapi nitum ke di mana teh mangke pidi bang pa pleng lo teme lagi temporary solution nasi nitum permanent solution apa nitum non kibang dilangan ni tan ka song mangke nitum pa plan po tapi non nang tu channel hoi ben dum chuni kang tu mang lehan lo je non nitum mani si order nang bilo di Fugomen Kulas pen je 25 an bangke laso chiko 25 an bangke form mangke submit long offline form tapi naso form ke nitum dak KSA office long long ponji tapi kapre asong nitum dak chana asong long ponji tapi ke especially dak di Fugomen Kulas long tum dam lo potang de hadak union society tum long tum ke joy pen nitum dak song me tum chelang si la kam so form tum semar po ake joy pen si nitum la log chari ning hang tum han ke tum so form ma report pore si tum dak ni bang la hano ka do ka we admission ke long ndi tum an online admission long ndi tum an tum bang non la bang so class tum chali rapet na itum ke kisung nanti macam apa nang, apa ni ke puthot, aprang so nak thak itu ke mesin nak kelas bangke itu pincong apa nang ni itu kasih laso bangke nang tu muhoi mesi ni ciri ciri kono. Mesin bangke laso proses bangke non dambom po, tapi la dambom hut same offline abangke form bangke fill up long po, laso offline ke fill up bangke pena pesi check kon po. Lasi ninghang akorte pening jertum, nang tum dak di Fugo Plus long non nang tum form ki joy pen di Fugomen Plus student society long ponik po tapi ni tum dak kasi song asong ke ese pen lo kapre song tame form ma ki joy pen sin tu anti pon po te isibet itum gut ni rimange itum arjabra pen nang che songra pen nang দুই ছাত্ৰ নেতাই সাংবাদিকৰ আগত ব্যক্ত কৰে যে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাম কাজত গুৰুত্ব নিদিয়া বাবেহে সকলোবোৰ নিজৰ খেয়াল খুচিত কৰে যি কি নহওক এতিয়া ছাত্ৰ-ছাত্ৰীয়ে অফলাইন যোগে নামভৰ্তিৰ বাবে সময় দিয়া কাৰ্যক তেওঁলোকে আদৰণি জনায় গুৱাহাটীৰ খানাপাৰাত অসমৰ 19টা স্থানত হয় কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত কাৰ্বি আংলঙৰ ডিফুতো কেন্সাৰ কেয়াৰ চেণ্টাৰ স্থাপন হ'ব বিজেপি সভাপতি অমিত শাহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডকে ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুমৰংহাঙকে ধৰি কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং বিধায়ক ডাক্তৰ মানসিং ৰংপি কাৰ্যবাহী সদস্য অমৰ সিং টিছো এমএসি সকল ক্ৰমে মংগল সিং টিমং হৰেন সিং বে দৰ সিং ৰংহাং লুন সিং তেৰন ৰাম সিং টিমং আৰু লংকিৰি টিমং উপস্থিত থাকে উক্ত 19টা স্থানৰ ভিতৰত কাৰ্বি আংলঙৰ ডিফুৰ কেন্সাৰ কেয়াৰ চেণ্টাৰ হ'ব লেভেল 2
আজি এই কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন সমাৰোহৰ সৈতে সংগতি ৰাখি ডিফু হিলছ মেডিকেল কলেজত হয় ভূমি পূজন অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি কাৰ্যবাহী সদস্য ৰতন তেৰণ কাৰ্যবাহী সদস্য কাজেৰং পিপি উপাধ্যক্ষ ৰিতেশ ইংহিৰ প্ৰমুখ্যে টাটা ট্ৰাষ্টৰ বিষয়ববীয়াসকল আৰু ডিফু অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে কয় যে কাৰ্বি আংলঙে উক্ত 19টাৰ ভিতৰত লেভেল 2 হে লাভ কৰিবলৈ সক্ষম হ'ল ইয়াত কেঞ্চাৰ ৰোগীয়ে 80% চিকিৎসা গ্ৰহণ কৰিব পাৰিব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ ৰংথেংস্থিত কেএছএৰ কাৰ্যালয়ত কাৰ্বি সামাজিক সংগঠনৰ যৌথ সংবাদমেল 8 জুনত পাঞ্জুৰীত হোৱা নিৰ্মম হত্যাকাণ্ডৰ বলি নীলোৎপল আৰু অভিজিতৰ মৃত্যুক তীব্ৰ নিন্দা দুখিক আইনগতভাৱে কঠোৰ শাস্তিৰ দাবী কাংঠিলাংছ জলপ্ৰপাতক অভিনীল নকৰাৰ দাবী আৰু লগতে ঝংকাৰ শইকীয়া কাদম টেৰাংপি অৰ্চনা টিমুংমুকে ধৰি কেইবাটাও দুখজনক আৰু লোমহৰ্ষক ঘটনা আৰক্ষীৰ ফাইলত বন্দী তথা গোচৰ আৰু বিচাৰ প্ৰক্ৰিয়াৰ দাবী তোলে সামাজিক সংগঠনে সংবাদমেলত সামাজিক নেতৃত্বই কয় যে শিল্পী দুগৰাকীক এছাম দুষ্কৃতিকাৰীয়ে মাৰি মৰিয়াই হত্যা কৰা কাৰ্য অতি মৰ্মন্তৰ আৰু দুখজনক এনে নাৰকীয় ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই কাৰ্যত জড়িত সকলো দুষ্কৃতিকাৰীসকলক আইনগত কঠোৰ শাস্তি হ'ব লাগে বুলি কয় ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাঞ্জুৰী কছাৰী গাঁৱত পাঞ্জুৰীৰ একাংশ লোকে নীলোৎপল অভিযুক্তক সোপা ধৰাৰ সন্দেহত গ্ৰহণোপহাৰ হৈছিল অসমীয়া যুৱক বুলি নহয় এই ঘটনা আৰক্ষীৰ সঠিক তদন্তৰ ব্যৱস্থা কৰিবলৈ গৈ যাতে নিৰীহৰ হাৰাশাস্তি নহয় তাৰ বাবে লক্ষ্য কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায় সংবাদমেলত ঝংকাৰ শইকীয়া উমানন্দলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত পৰি মৃত্যু হোৱা অৰ্চনা টিমুকপি কাদম টেৰাংপি মুদগিল আদি ব্যক্তিসকলৰ মৃত্যু তদন্তৰ দাবী তোলে আনহাতে কাংঠিলাংছ জলপ্ৰপাতৰ নাম অভিনীল কৰাত অকণো একমত নহয় বুলি স্পষ্টভাৱে কয় সামাজিক সংগঠনৰ নেতৃত্বই আৰু যোৱা 2007 চনৰ 15 মেত কাৰ্বি আংলং আৰু নগাঁৱৰ একাংশ বংগভূমি বুলি ঘোষণা কৰিব বিচাৰিছিল বংগ সেনাই এই কথা সকলো অসমবাসীয়ে পাহৰা উচিত নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে নেতৃত্বই সকলোৱে দুখিত আৰু উই কন্টেম the incident of the killing of নীলোৎপল দাস আৰু অভিজিত নাথ আৰু যিসকলে এইটো কৰিছে যে তেওঁলোকে আইডেণ্টিটিটো দিয়াৰ পাছত ভালকৈ আইডেণ্টিটি দিয়াৰ পাছতো আৰু মাৰি থাকিলে সেইটো আমি ক্ষমা কৰিবলৈ বৰ টান মই আৰু আমি ছাছপেক্ট কৰোঁ যে এই ঘটনা মই আগতো ক'লোঁ যে এই এনকুৱাৰী কৰিবলৈ হ'লে যি ঘটনা হৈছিল তেওঁলোকে অহাৰ আগত কোনে যাব লাগে বুলি কৈছিল বা যাব পাৰে বুলি ক'লে সেই এনেকুৱা সময়ত সেইটো এনকুৱাৰী কৰিব লাগে আৰু সেইটো কৰিলে সেইটো কথা ক'লে অসমীয়াসকলে বেয়া পায় কিন্তু কথা এতিয়া এখেতসকলে বুজিব পৰা নাই কাৰ্বি আংলঙত ইমান মাৰামাৰি হয় ইমান কিডনেপ হয় ইমান চিক্ৰেট কিলিংছ হয় 2002 পৰা আৰম্ভ কৰি ইয়াত এপছপা আইন আছে অন ছাছপিচন মাৰি পেলাব পাৰে আৰু বহুত মাৰা হৈ গ'ল সেইকাৰণে আমি নিজেই এনেকুৱা ঠাইত ইভিনিং ফালে আন্ধাৰ হ'লে বা আন্ধাৰ আগতো আমি নাযাওঁ যদি অচিনাকি গাঁও হ'লে বা তাত যদি মানুহে মাতিছে সেইটো বেলেগ কথা আৰু এই কথাটো ইয়াত অসমত কাৰ্বি আংলঙত থকা অসমীয়াসকলে ক'ব লাগে এখেতসকলে এই কথাটো ক'লেহেঁতেন অসমীয়াসকলে ইমান খং নহ'লেহেঁতেন বুজিলেহেঁতেন আমি ক'লে তেওঁলোকে নুবুজে সেইকাৰণে উই ৰিকুৱেষ্ট the Assamese people living in Karbi Anglong to tell the Assamese people outside Karbi Anglong the situation in Karbi Anglong. আমি ভাবো তাত তেতিয়া ঘটনা হৈ থকা সময়ত পুলিচো আছিলে পুলিচ ডিউটি ইজ টু প্ৰটেক্ট এ পাৰ্চন
চিটিজেন হ'ব পাৰে চিটিজেন নহ'বও পাৰে এ পাৰ্চনক এজন কোনোবা যদি দিগদাৰী পায় সেই কষ্ট পায় তাক প্ৰটেক্ট কৰিব লাগে সেইটোহে আইন এইটো আসাম পুলিচ ল 2007 সেকশন 47 নত লিখা আছে তেখেতসকলে এইটো অৱহেলা কৰিলে এভয়েড কৰিলে তেওঁলোকে protection of the lives of two persons was not done by them আৰু এই কথাটো কাৰ্বি আৰু অসমীয়াৰ মাজত যেটো ৰিলেশন ভাল হৈ আছিল এই ৰিলেশনটো নষ্ট কৰিবলৈ কাৰণে এটা সাৰ্কুলে এইটো কৰিছে বংগসেনা ইনভলভমেন্ট আছে বুলি আমি ভাবো কাৰণ বংগসেনাসকলে কাৰ্বি আংলংটো বংগভূমি বুলি হ'ব লাগে বুলি তেওঁলোকে ডিমান্ড কৰিছিল এইটো মে 6 তাৰিখ 2007 নতে উত্তৰ বৰবিলত তেওঁলোকে ৰেলী বনাই পেলাই তাতে ডিমান্ড কৰিছিল যে কাৰ্বি আংলংটো বংগভূমি হ'ব লাগে বুলি যৌথ সামাজিক সংগঠনৰ দাবী কাৰ্বি আংলঙৰ যিকোনো ঠাইত শিল্পী নীলোৎপল আৰু অভিজিতৰ প্ৰতিমূৰ্তি সজাগ আপত্তি নাই কিন্তু কাংঠিনাংচল জলপ্ৰপাতৰ নাম নহয় সংবাদমেলৰ অন্তত যৌথ সংগঠনে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত উপৰোক্ত আটাইবোৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰ বজাৰ এলেকাৰ পৰা এজন দুৰ্ধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰীক অস্ত্ৰসহ আটক এক গোপন সূত্ৰৰ পম খেদি হৰিয়াজান COB 12 গাৰ্হিব আৰু বুকাজান আৰক্ষীৰ যৌথভাৱে বালিপথাৰ এলেকাত যোৱা নিশা অভিযান চলায় অভিযানত খটখটি নিবাসী প্ৰয়াত হাইদৰ আলী পুত্ৰ সায়ফ আলী বালিপথাৰ বজাৰ এলেকাৰ পৰা 0.22 পিস্তল এটা 0.22 6 ৰাউণ্ড গুলি মেগাজিন এটা আৰু নগদ 28,000 নকল টকা উদ্ধাৰ কৰে আন এটা অভিযানত চান্দে বজাৰৰ নিবাসী লালু লস্কৰৰ পুত্ৰ আকাশ আলী উৰ্ফে হাফিজ উৰ্ফে সুৰেশক গ্ৰেপ্তাৰ কৰে তেওঁলোকে ভাই ককাই মিলি এইদৰে অবৈধভাৱে অস্ত্ৰ সৰবৰাহৰ কাম কৰে ইমানেই নহয় দুই অস্ত্ৰ সৰবৰাহৰ উপৰিও অবৈধ ড্ৰাগছৰ সৰবৰাহৰ উপৰিও নানান অপৰাধমূলক কাৰ্যত জড়িত থকাৰ কথা অনুসন্ধানত পোহৰলৈ আহে ইতিমধ্যে দুয়োৰে বিৰুদ্ধে আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰিছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে সম্বৰ্ধনা অনুষ্ঠানতে যিকোনো সমস্যাৰ উদ্ভৱ হলে কেনেকৈ আৰক্ষী তথা প্ৰশাসনৰ সহায়েৰে সমস্যা সমাধান কৰা যায় আৰু এই সমূহ সমাধানৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানত কি নীতি বা বিধি আছে ইত্যাদিৰ ওপৰত আলোচনা বিলোচনা তথা দিহা পৰামৰ্শ আগবঢ়ায় 2018ত সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ এছেম্বলি বুকাজান আঞ্চলিক কমিটিৰ উদ্যোগত সম্বৰ্ধনা জনায় ইয়াৰ লগে লগে সেই একে অনুষ্ঠানতে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন আইনগত ব্যৱস্থাৰ পৰা সজাগতা প্ৰদান কৰে কেনে ধৰণৰ সমস্যা উদ্ভৱ হলে কেনেকৈ আইনৰ সহায় ল'ব লাগে আৰক্ষীৰ সহায় ল'ব লাগে এনে বিষয়বিলাকৰ ওপৰত আইনৰ প্ৰাথমিক জ্ঞান দিয়ে উল্লেখ্য এই সভাত ডিফু ন্যায়িক আদালতৰ কেইবাজন উকিলে সমল ব্যক্তি হিচাপে এই অনুষ্ঠানত ভাগ লৈ আইনৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰে
তেওঁলোক হৈছে সাৰ্থে ৰংহি স্পন্সৰ তেৰণ বিশ্বজিৎ ইংহি চন্দ্ৰ তেৰণ লগতে উপস্থিত থাকে কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ এছেম্বলি বোকাজান আঞ্চলিক সমিতিৰ সভাপতি বিক্ৰম তেৰণ মংগল ইংহি ৰিপৰ্ট কাট নিউজ কলঙা শিবিৰস্থিত কেপিএলটিৰ সংবাদমেলত সাংবাদিকসকলক জানিবলৈ দিয়ে যে কেপিএলটিত সামাজিকভাৱে কিছুমান কাম কৰি যাবৰ বাবে সংগঠন মজবুত কৰাৰ উদ্দেশ্যৰে নতুন সদস্য অন্তৰ্ভুক্ত কৰি কিছুমান দায়িত্ব ন্যস্ত কৰিছে নতুনকৈ দায়িত্ব দিয়াৰ ভিতৰত কেএছ ডিং এক সভাপতি ৰেক্স ডিং এক প্ৰচাৰ সম্পাদক বৰলংকি ইংলেঙক জনসংযোগ বিষয়া আৰু চিৰ টুংজাঙক প্ৰতিৰক্ষা সচিবৰ দায়িত্ব দিয়া হয় লগতে সংবাদমেলত স্পষ্ট কৰে যে ডিফু 5 মাইলত থকা কেপিএলটিৰ শিবিৰ এতিয়া আৰু কেপিএলটিৰ নহয় কেপিএলটিৰ শিবিৰ মাত্ৰ এক কলঙা শিবিৰেই সেয়েহে কৰবাত কেপিএলটিৰ শিবিৰৰ নাম ওলালে সেই শিবিৰ তেওঁলোকৰ সৈতে কোনো সম্পৰ্ক নথকা শিবিৰ হ'ব কেপিএলটিৰ নেতৃত্ব দনৰিক গ্ৰামছা আৰু বজাৰু সঞ্জাঙে এইদৰে স্পষ্টকৈ সংবাদমেলত ব্যক্ত কৰে অফিচাৰ ল পাব্লিক ৰিলেশ্যন চিফ অফিচাৰ Lapen vice chairman or putar itum daksi kontrolo lapen nazona daksi mane itum pen mane kepe plank poni adim ban itum long ke dolang khali bang adim bang itum kepe plank bonon itum pesi upgrade kontrolo laila tuma kapre kanang ji bangke lahelo ason gabelo itum kache songa puthak bang itum tanon bangke kadowe Arata tumta chini lo ni tum non ceasefire do data fikir tumta rat ajak kong tanang kogi rat pen tum kachera pachitu tanang kogi apa sini tumta rat panta khalo ni tum kache songolong sami nang cerap tum chitu tun po apen lasona thaksi ni tum non ke bangji prang la non chiklo yononi prang ni tum gilgi dami panta ni tum ta chingmai bom lo process bom lo anso se ni tum mane kache song ponje pan ni tum be kache song abang ke ni tum karbiang long asumat rat tum tanang chini lo ni tum 244 joini siltum cesong bom la so kapicunya pan bangke ni tum nong rat tanang po rat ka cesong ni tum nong po apen rat tanang cingru nang po la pen itum KPLT din samne ni tum ulma pon itum a character ka celar je pan ni tum rat pen ka cingru pen kai kita ni tum mane ka cesong je pan la bang tan tum ta cesik pon lo apen rat aning ka hang tan tum ka pe pleng pan tan tum bor i pon lo apen la so taksi ka cesong amu longan sami rat tang cingra dunang po rat tang citu dunang po la pen tum ta rat advice pen rat ningke hang pen itum ta altuma advice am thak pen itum tame jesong pani phan itum ta bori kon lo apen non dilhi dam ye phana puthak ta itum ta son si PCC committee banai si itum matha pon bom lo apen anake prap pen itum ta memorandum pen apen draft kori pen mesen intellectual pen itum chetong sil haya draft am kata tum claim po lapen isi chuni bange councilor sorta itum phana sabsunang langdu nai itum mathema dak ke do ceasefire atum Podon stamin itu mutong ta army dundo alang tum kijun pe ke chenlok ke dorde ke popel hai tani tum pan councilor sort nang chelang du nai la pe tum ke du kisung dalang tum ta nang chelang du nai ni tum ke PRT fire ni tum go penching ki bom amin fandar tel hello ye dori khamsa la pen goyal hanja la hello tum ke PRT fire fandar lo la se la pen abhere ke kapre chuparian tapta du kokta hai ni hello GS ni hello chairman mate amukta hukta hoy sala ke kalilo itum Central Golf Restar ceasefire amendment pen ke boyar hanjangan hello la se alang ni tumlong sini tum ta du thib lo la pen ni tumlong non eastern elong long ni ar ku ka wedet du ko la se hala solong tan tum pini chingwai ching room se si ke ong dong sar pen tum chetong tu si ni tum dak chopap leng lo ye ar pu mi ni tum ke chopap leng nang ko bang ke la hello je vice chairman PRO public relationship officer la pen public secretary ni tum la ke thomar pu ka wedet along papleng pon lo la sini tum pena bhere la dori kham sa pen wayar pena bhere ke kapre yong si ke PRT amen pen do kok polote la ke ni tum rik en elo pen ni tum a hin pen responsible avelo la sin non ni tum pas mera long ke do bom atum bustami la ke detailing tum amunit kalilo atheni tum amunit polote ni tum ceasefire kem ke dakolong ancho along kapre no hokta wi la pen pas mera kem ban ke ni tum aprang dolo ceasefire ke long cheng hot pen stabe dakke do ko anya ka problem dulu akisung do ko ka yoni tum hadak do dedalu penitum do dedat ayo ni tum dak kolonga ka wang julu la penitum SPDSP ang song tala solo pale lab yani tum dak do delu las kumane bang putum si hadak do kok puloti la ke government pen setame kapre pen setame akisung do kok pesan ni tum hin pen responsible avelo la penitum ka chi song bang ki ni tum tara long sido pen rat khan akha ni tum ka chi song
ยุดเกมังชุมเชติกมาตินิตุมอาติกูตุพุตุเออาพันสินิตุมเชซองแต่สิละสวาลองนางเชดอนนางเชรับเชตุดุนิเกราดาลองสิดุเป็นรับเป็นสินখামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ